চেনেল ষ্টুডেণ্ট আজি তোমালোকৰ মাজত লৈছোঁ আন এটা নতুন ভিডিঅ' এইটো ভিডিঅ' তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হ'বলৈ আছে যিহেতু তোমালোকৰ হাফ ইয়াৰলি এক্সাম পাই হাফ ইয়াৰলি এক্সাম আহি গৈছে 16 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব হাফ ইয়াৰলি এক্সাম ক্লাছ 10ৰ সেইকাৰণে তোমালোকৰ আছামিছৰ কুৱেশ্যন মানে আছামিছৰ 99% কমন কুৱেশ্যন লৈ আহিছোঁ আছামিছৰ কমন কুৱেশ্যন দিয়া মাজত তোমালোকৰ মাজত সেইকাৰণে তোমালোকৰ ভিডিঅ'টো ভালকৈ চাই থাকিবা ভিডিঅ'টো স্কিপ নকৰিবা তো চেনেলটো যদি নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পিছত আকৌ বেলকানটো প্লেছ কৰি ৰাখিবা তো ব'লা ভিডিঅ'টোলৈ আগবাঢ়োঁ তো ছাত্ৰীসকল আৰু এটা তোমালোকৰ ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আৰু এটা কথা কৈ দিওঁ যদি তোমালোকে এইখন কিতাপ এতিয়ালৈকে লোৱা নাই মানে এইটো আগৰ বাৰৰ হয় 2025ৰ তো এতিয়া তোমালোকৰ কোনটো হ'ল 2026ৰ কুৱেশ্যন বেংকখন তোমালোকে লৈ ল'বা কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট হয় মেট্ৰিক পৰীক্ষাৰ কাৰণে আৰু এইটোতো বহুত কমন কুৱেশ্যন পৰে তোমালোকৰ বহুত কমন আহে এইটো তোমালোকৰ এইখন কুৱেশ্যন পেপাৰ ল'লে এই কুৱেশ্যন পেপাৰখন তুমি যদি লৈ লোৱা 2026ৰটো যদি লৈ লোৱা এটা মানে 25-26ৰটো লৈ ল'লে তোমালোকৰ কোনো অসুবিধা নাই খালি এইটো তোমালোকে ৰিভিজন কৰিবা তাৰপিছত তোমালোকৰ ফটাফট হৈ যাব ঠিক আছে তো সেইকাৰণে কৈছোঁ তোমালোকে এইটো কিতাপখন লৈ ল'বা 2026ৰটো ল'বা কুৱেশ্যন বেংক তাৰপিছত তোমালোকে এই কুৱেশ্যন বেংকৰ পৰা প্ৰেক্টিছ কৰি থাকিবা বহুত সহায় হ'ব তোমালোকৰ তো ষ্টুডেণ্ট ফাৰ্ষ্টত আমি চাওঁ বৰগীতৰ ঠিক আছে তো বৰগীতৰ কেনেকৈ চাবা তোমালোকৰ বৰগীতৰ ফাৰ্ষ্টত তোমালোকে ইয়াত কবি পৰিচয়খিনি চাবা কবি পৰিচয়খিনি বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে সেইকাৰণে কবি পৰিচয়ৰ কাৰণে চাবা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আহে শ্বৰ্ট কুৱেশ্যন আহে তোমালোকৰ যে আখ্যামূলক ৰচনা ঠিক আছে তাৰপিছত নাটক ঝুমুৰা এইবিলাক তোমালোকে চাই যাবা ঠিক আছে আৰু তলত আছে তোমালোকৰ শব্দৰ আৰু টোকা তো এইবিলাক তোমালোকৰ সকলোকে চাই যাবা ঠিক আছে এইখিনি তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হয় যদি এওঁলোকে ভিডিঅ'টো শ্বেয়াৰ কৰা নাই প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি থাকিবা তোমালোকৰ বন্ধু বান্ধৱীৰ লগত যাতে সিহঁতৰ অলপ সহায় হয় সিহঁতৰ কাৰণে তো এই বৰগীতৰ ইয়াৰ পৰা তোমালোকে চাই যাবা যিখিনি দেখিবলৈ পাইছা এইখিনি তোমালোকে চাই যাবা যে মাধৱদেৱৰ বনিতা থকা মুঠ 57টা বৰগীত পোৱা যায় এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে যে মাধৱদেৱৰে বৰ্ণিত থকা মুঠ কিমানটা এনেকুৱা নহয় যে এনেকুৱা টাইপৰ মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা কিমান তোমালোকে এইটো লিখি দিলেই হ'ল 91টা ঠিক আছে তো এইটো তোমালোকে এই দুটা তোমালোকে চাই যাবা ইম্পৰ্টেণ্ট হয় আৰু বৰগীতৰ লক্ষণ ভেৰি ইম্পৰ্টেণ্ট হয় বৰগীতৰ লক্ষণখন তোমালোকে সকলোখিনি সকলো এক্সাম যদি তোমালোকে এইটো দিয়া দেখা যায় তাৰমানে বৰগীতৰ লক্ষণখন তোমালোকে চাই যাবা আৰু বৰজাব দিবা ঠিক আছে শ্বৰ্ট কুৱেশ্যন চাই যাবা তোমালোকৰ এইটো অংগ প্ৰথম চ আৰু দ্বিতীয় চাই যাবা ঠিক আছে আৰু 2 নম্বৰটো আৰু 3 নম্বৰটো চাবা বৰগীতটিৰ মূলভাৱ আৰু বৰগীতটিৰ ৰচকৰ চমু পৰিচয় ঠিক আছে এইটো চাই যাবা ভেৰি ইম্পৰ্টেণ্ট আৰু ব্যাখ্যা তোমালোকৰ কত চালি হ'ল আৰু এইটো 5 নম্বৰটো চাবা 6 নম্বৰটো চাবা আৰু 2 নম্বৰটো চাবা এইটোৰ কাৰণে এইখিনি যথেষ্ট যে তোমালোকে এই কুৱেশ্যনটো চাবাই ঠিক আছে বৰগীতৰ 2টা বা 3টা লক্ষণ তোমালোকে বহুত ইম্পৰ্টেণ্ট হয় 2016ৰ পৰা 22লৈকে আহিছিল চাইছা কিমানবাৰ আহিছিল 16ৰ পৰা 17লৈকে আহিছিল তো এইটো বহুত এইটো নহয় 16ৰ পৰা 22লৈকে আহিছিল কিমানবাৰ আহিছিল এইটো কুৱেশ্যন চাইছা এইটো আহি থাকে সকলো এক্সাম হাফ ইয়াৰলি এনুৱেল এইবিলাক তোমালোকে এইটো দিয়ে থাকে ঠিক আছে আৰু ইয়াত চাবা বৰগীতৰ লক্ষণসমূহ চাই যাবা ঠিক আছে আৰু তোমালোকৰ কেইটামান শ্বৰ্ট কুৱেশ্যন দি দিওঁ প্ৰেক্টিছ কৰিবা এইটো এইবিলাক স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰা চেপ্টাৰটো লৈ যাওঁ ব'লা এতিয়া চাবা জিকিৰ চেপ্টাৰটো কোনবিলাক কৰিব লাগিব উত্তৰ জিকিৰ তোমালোকে চাবা এই কবি পৰিচয়বিলাক চাবা জিকিৰৰ শব্দৰ অৰ্থবিলাক চাই যাবা এইবোৰৰ পৰা দিয়াই থাকে আৰু তোমালোকৰ জিকিৰৰ ৰচকখন চাবা এই 3টা ধৰি চাবা ঠিক আছে এই 3টা ধৰি চাবা একেবাৰে 3টা ধৰি তাৰপিছত চাবা তোমালোকৰ শব্দৰ অৰ্থবিলাক চাবা আৰু এই 3 নম্বৰটো চাবা 3 নম্বৰ কুৱেশ্যনখন তোমালোকে চাবা ঠিক আছে তো ভেৰি ইম্পৰ্টেণ্ট হয় 3 নম্বৰ কুৱেশ্যনটো তোমালোকে চাই যাবা
নেক্সট চাবা এইটো আৰু এইটো চাবা, ঠিক আছে। বাক্য ৰচনা ক আৰু এইটো চাবা আৰু এইটো চাবা, হৈ গ'ল। তো এই দুটা চেপ্টাৰ তোমালোকৰ কমপ্লিট হৈ গ'ল। তাৰপিছত যিবিলাক আছে এইটো নেক্সট ভিডিঅ' তোমালোকক দি দিম। তো ভিডিঅ'টো লাইক ভাল লাগিছিল লাইক এটা কৰিব, সহায় হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, পাইছোঁ প্লেচ কৰিবা আৰু তোমালোকৰ বন্ধুৰ লগত শ্বেয়াৰ